নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অন্তৰৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। মোৰ ইউটিউব চেনেলটো দুমাহৰ ওচৰত 500 ফেমিলি মেম্বাৰ পাবলৈ সক্ষম হৈছোঁ। আপোনালোকে বহুত মৰম দিছে, কমেণ্ট কৰি ভাল লাগিল ভিডিঅ'বোৰ, আপোনাৰ ভিডিঅ'বোৰ চাওঁ, মোৰ বহুত ভাল লাগে আৰু ৰিপ্লাই দিব চেষ্টাও কৰোঁ। আগলৈ যেন আপোনালোকে আৰু মৰম চেনেহ দি মোক আগুৱাই লোৱাত সহায় কৰে, তাৰে কামনা থাকিল। সকলো মোৰ প্ৰতিজন ছাবস্ক্ৰাইবাৰ বা ফেমিলি মেম্বাৰলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। 500ৰো অধিক কম, এতিয়া 740 হ'বলৈ হৈছে। আপোনালোকে মৰম দি আছে আৰু আগলৈও 1000 কমপ্লিট কৰিব বুলি আশা ৰাখিলোঁ। আৰু আপোনালোকে ভিডিঅ'বোৰ চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব আৰু চেনেলটো ভাল লাগিলে ভিডিঅ'বোৰ ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। এতিয়া ডেইলি ব্লগ দিব নোৱাৰাৰ বাবে বেয়া নাপাব, ঘৰ গ'লে ডেইলি ব্লগ দিব চেষ্টা কৰিম। ডেইলি ব্লগ দিব হ'লেও বহুত কথা জানিবলগীয়া থাকে। এতিয়া লাহে লাহে বৰ্তমান শিকি আছোঁ বন্ধুসকল, আৰু শিকি যাম, আগলৈও শিকি যাম। কোনেও প্ৰতিজন যেতিয়া নতুন ছাবস্ক্ৰাইবাৰ ইউটিউবাৰ হয়, কোনেও শিকি নাহে, লাহে লাহে কৰি ভিডিঅ' বনাই শিকা হয়। ময়ো তেনেকৈ শিকি আছোঁ, আগলৈ শিকি যাম। তাকে বোলো আজি ভিডিঅ'টো বনাই দিওঁ, 500ৰ অধিক ছাবস্ক্ৰাইবাৰ পাবলৈ দুমাহৰ ওচৰত সক্ষম হৈছোঁ। আগতে ভিডিঅ'বিলাকত বনাব ইউটিউব চেনেলটো খুলি থৈছিলোঁ, বনোৱা নাছিলোঁ। তেতিয়া এইবিলাক কামত কৰা নাছিলোঁ, এনেই চিকিউৰিটি ডিউটিয়ে কৰি আছোঁ। 10-15 হাজাৰ আহে, ঘৰখনো চলাব লাগে, ঘৰলৈ পঠাব লাগে, নিজেও চলিব লাগে, সেইকাৰণে ভিডিঅ' বনোৱা নাছিলোঁ। এতিয়া ভাবিলোঁ পইচা লৈ মই ইউটিউব ভিডিঅ' বনোৱা নাই বন্ধুসকল। চিকিউৰিটি ডিউটিয়ে কৰি আছোঁ, এনেকৈ কৰিয়ে যাম, যিকোনো কাম হ'লেও কৰিয়ে থাকিম। ভাবিলোঁ ভিডিঅ'বোৰ ইউটিউবত সংগ্ৰহ কৰি থ'লে কেতিয়াবা চাবলৈ মন যাব, কেতিয়াবা দেখুৱাব মন যাব, তাৰ বাবে ভিডিঅ' বনায়ো ভাল পাওঁ। সেইবাবে ইউটিউবত ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ আৰু বনোৱাৰ চেষ্টা কৰিছিলোঁ। এতিয়া যেতিয়া সময় পাওঁ ভিডিঅ' বনাই দিছোঁ। ভিডিঅ'বোৰ কি হয়, কেনেকুৱা লাগে কমেণ্ট, আৰু কি বস্তু ইমপ্ৰুভ কৰিব লাগিব আপোনালোকে কমেণ্ট কৰি জনাব। আপোনালোকৰ প্ৰতিটো কমেণ্ট মই পঢ়িবলৈ চেষ্টা কৰোঁ আৰু ৰিপ্লাই দিব চেষ্টা কৰিছোঁ আৰু কৰিও দিছোঁ। ৰিপ্লাই কৰোঁৱেই প্ৰতিজন। আপোনালোকৰ কমেণ্টবোৰ আহিলে বহুত ভাল লাগে। আকৌ এবাৰ আপোনালোকক সকলোকে অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ, ধন্যবাদ দিছোঁ। আজিলৈ বন্ধুসকল ইমানেই, তাকে ক'বলৈ আজি ব্লগটো বনাবলগীয়া হ'ল। বেংগলোৰত আজি বহুত বতাহ দি আছে 10 দিনমানৰ পৰা, গছৰ পাতবোৰ লৰি আছে, চাওক বন্ধুসকল কিদৰে লক্ষ্য কৰিছে। দুদিনীয়া সকলোৱে হাঁহি আনন্দৰে জীয়াই থাকিব লাগে, কোন কেতিয়া কি হয় কোনো গেৰেণ্টি নাই। সেইবাবে মইতো সদায় হাঁহি ফূৰ্তি কৰিয়ে থাকোঁ। আপোনালোকেও যে হহুৱাব পাৰিম, মই তাৰে আশাৰে কমেডি ভিডিঅ' মাজে সময়ে প্ৰস্তুত কৰোঁ। ভিডিঅ'বোৰ কেনেকুৱা পায় কমেণ্ট কৰি জনাব। সদায় মানুহে দুদিনীয়া জীৱন, কচু পাতৰ পানী, সদায় হাঁহি মেলি থাকিব লাগে। সেই চেষ্টাৰে মই কমেডি ভিডিঅ' বনাব চেষ্টা কৰি আছোঁ আৰু কৰি থাকিম আগলৈও। কমেডি ভিডিঅ' পাই থাকিব। ভিডিঅ'বোৰ চাই ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব বুলি, নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ।
আজিলৈ বন্ধুসকল ইমানেই।